আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দেখাই আছোঁ এটা আনবক্সিং যোনটো মাইক্ৰফোন যোনটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি অনা হৈছে যোনটো এইটোৰ দাম মাত্ৰ বেছি নহয় 200 টকামান হ'ব আপোনালোকে চাই আনিব পাৰে বলক আমি এতিয়া আনবক্সিং কৰা ষ্টাৰ্ট কৰোঁ প্ৰথমে আমি পেকেটটো ফালি লোৱাৰ পাছত চাওঁ কি ওলাই তাৰ পৰা ভিতৰত কি আছে ভিতৰত আছে ওলাইছো ভিতৰত আছে এটা পেকেট ইমান বাৰু পেকেট কৰি দিয়া নাই তথাপিও পেকেটৰ ভিতৰত আছিলে তাৰ পিছত এইটো বলক কাটো আমি আমাক কাটিবলৈ এটা কেঁচি লাগিব কেঁচি দি এতিয়া কাটিম বলক কাটিলোঁ তাৰ পিছত আমি ইয়াৰ ৰিভিউটো দিব চেষ্টা কৰিম এইটো মাইক্ৰফোনৰ ৰিভিউটো আপুনি নিজে জানিব এইটো ৰেকৰ্ড কৰি আছোঁ যে ভইচটো সেইটো মাইক্ৰফোন দি ৰেকৰ্ড কৰা হৈ আছে আপোনালোকে নিজে ক'ব পাৰিব সেইটো মাইক্ৰফোন দি কেনেকা সাউন্ড কোৱালিটি পাইছে প্লিজ জনাব কমেণ্টত আৰু ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম